সুদক্ষ খেলুৱৈ জাতিৰ সম্পদ দেশৰ ভৱিষ্যত সঁচাকৈ সুন্দৰ পৰিৱেশত অসম চৰকাৰে খেল মহাৰণৰ যোগেদি গোটেই অসমৰ চহৰে নগৰে গাঁৱে ভূঞে খেলুৱৈসকলক উলিয়াই অনাৰ প্ৰচেষ্টা যি বিশ্বৰ দৰবাৰলৈ নিয়াৰ যিটো প্ৰচেষ্টা সঁচাকৈ হ'বলগীয়া তেওঁকচোন বন্ধুসকল ৰঙিয়া চহৰৰ পৌৰসভাৰ বিভিন্ন আণ্ডাৰত ৰঙিয়াৰ বাৰ্মিছ নগৰত হৈ আছে চলি আছে খেল মহাৰণ ৰঙিয়া বাৰ্মিছ নগৰৰ বাৰ্মিছ ফিল্ডত আহকচোন আগবাঢ়িছোঁ খেল মহাৰণ চাওঁ আমাৰ সময় স্লট ধন্যবাদ ভাই নহয় ভাই निशाद सर